শিৰোনামা মোৰ প্ৰাক্তন প্ৰেয়সী। তুমি সময়ক কথা দি ৰাখিছিলা নেকি মোৰ প্ৰাক্তন প্ৰেয়সী? মৃত্যু কৰি যোৱা মোৰ হৃদয়ৰ সৈতে প্ৰেম নামৰ কঠীয়া কেইডালমান আকৌ গুজি দিবলৈ, নিশংকতাৰ প্ৰকোপত আন্ধাৰ হৈ এলানটো হোৱাৰ বাটটোত আকৌ তুমি নাই, নোৱাৰো। তুমি যোৱা বাটত আকৌ পদুম ফুলাব নোৱাৰো। মৃত্যু হল সেই হৃদয়ৰ, যাক আজি তুমি আকৌ বিচাৰিছা। হয়, ঠিকেই শুনিছা, মৃত্যু হল সেই হৃদয়ৰ, যত তুমি স্পন্দন আছিলা এটি সময়ত। সঁচা কৈছো, হৃদয়ৰ সেই কোণটো চিগাৰেটৰ কলা ধোঁৱাই আৱৰাই দিলো এতিয়া। আকৌ নহব। তেজ ৰঙা কলিজাটোত এবাৰ কলা ৰং লগাই আকৌ তেজৰ ৰং বনাব নিদো। সেয়াও তোমাৰ দ্বাৰা। নহব, সম্ভৱৰো অতীত। মিছা কোৱা নাই মোৰ প্ৰাক্তন প্ৰেয়সী, তুমি মোৰ বুলি ফাঁকি দিয়া ক্ষণৰ লগৰী হব নোৱাৰো। জানানে, প্ৰকৃততে সেই তুমি নামৰ স্পন্দনটো স্তব্ধ কৰিলো। এতিয়া পুনৰবাৰ সেই স্পন্দনটো তোমাৰ হাঁহি তুলিব নিদো। ভুল নুবুজিবা মোৰ প্ৰাক্তন প্ৰেয়সী, তোমাক আৰু মোৰ হৃদয়ৰ স্পন্দন হব দিব নোৱাৰো।